আজি বনাওঁ আহক নাৰিকলৰ পিঠা আৰু সেয়েতো প্ৰথমতে চাউলখিনি তিতাবই লাগিব আৰু গাইজ আপোনালোকে বাৰু এই চাউলৰ টিংটো ইউজ কৰে নে বাৰু আমাৰ ঘৰত পিছে এতিয়ালৈকে আছে দেই আৰু তাৰপিছত চাউলখিনি আমি তিতাই ৰাখিলোঁ আৰু নাৰিকলকেইটাৰ লগতে বাকলি গুচাই এনেকৈ ৰুকনিৰে ৰুকি ল'লোঁ আৰু গাইজ মই ইমানেই ৰুকিলোঁ যে নাৰিকলৰ একেবাৰে অৱস্থা বেয়া কৰি দিলোঁ আৰু তাৰ পাছতে নাৰিকলৰ গুড়িখিনি ভাজি লৈছিলোঁ আৰু পিছে গাইজ আমাৰ মায়ে যোনখিনি নাৰিকলৰ গুড়ি আছিলে সেইখিনি পূৰা চেপি লৈছিলে কাৰণ তাৰ ৰসটো থাকিলে হেনো বেয়া নহ'লে ফৰফৰীয়া নহয় আৰু তাৰপিছতে আপোনালোকে তলিত লাগিব নধৰাকৈ লৰাই থাকিব খুব লাহে লাহে আৰু ৰঙা নোহোৱালৈকে এনেকৈ লৰাই থাকিব নহ'লে দেৰি গ'লে খাবলৈ খুব তিতা হয় পিঠাটো আৰু ভাজি হোৱাৰ পাছতে অকণমান ঠাণ্ডা হোৱাৰ পাছত চেনিখিনি ঢালি দিলোঁ আৰু টুকি থোৱা চাউলখিনি লৈ আহিলোঁ পিঠা খুন্দিবৰ কাৰণে মানে বৰ্তাহঁতৰ ঘৰতে পিঠা খুন্দিছিলোঁ আমি পিঠা খুন্দি অহাৰ পাছত মা মই দুজনীয়ে পিঠা পুৰি লৈ আহি আৰু আপোনালোক সকলোকে ভোগালী বহি আগতীয়াকৈ শুভেচ্ছা যাচিলোঁ বাৰু আজিলৈ ভিডিঅ'টো ইমানেই আজিলৈ আহিলোঁ বা